চাহখিনি মই লৈ যাওঁ দিয়ক। নালাগে দিয়া, মই লৈ যাওঁ। তুমিও ভাত খাই ল'বা। হ'ব দিয়ক, মই কামখিনি কৰি লওঁ, আপোনালোক খাওক। বোৱাৰী চাহ আনিলা? অঁ মা আনিলোঁ। আপুনি টেবলেট খালেনে? মই টেবলেট খাব পাহৰিলোৱে দে। এই পাহৰি যোৱাটো আপোনাৰ দিগদাৰ। চাহকাপ খোৱাৰ পিছতে মই টেবলেটটো খাই লওঁ। ঠিক আছে হ'ব। ডাঙৰ বাবা চাহ খাব অহা নাই যে? দাদাৰ কাৰণে আনিছোঁ। দাদা চাহ খাবা আহক। তৰালি চাহ দিছা? দিয়া দিয়া মই খাই লওঁ। আগৰ বাবা আহা চাহ খাই লোৱা। না দেউতা সঁচাকৈ মালতীজনলৈ বেয়াই লাগে। আজি বোলে ইয়াত কালি বোলে তাত ল'ৰা ছোৱালীকেইটাক ক'ত বা কি কৰি খুৱাইছে। কথাটো মই নভবা নহয়, বৰ দুখৰ কথা। সঁচাকৈ আপোনালোকে বহক, মই পাকঘৰলৈ যাম। তোমালোকে বহা, মোৰ টেবলেট খোৱাৰ সময় হৈছে, মই টেবলেট খাই লওঁ। মা আপুনি বহক, মোৰ টাউনত কাম এটা আছে কৰি আহোঁ। ঠিক আছে যোৱা। মোৰ কাৰণে চুলি কলা কৰা গাড়ী এটা লৈ আহিবাচোন। ঠিক আছে বাৰু মা, লৈ আনিম। হেৰা, আপুনি আমাৰ মাজৰ পৰা ইমান সোনকালে আঁতৰি গ'ল। কলা টেঙা দি অকলৈ নেখাবা, আমাকো চকল দিবা। বিহু মাৰিবলৈ অকলে নাযাবা, ঐ আমাকো লগতে নিবা। মালতী দেখো। অঁ পেহী। কান্দিছা যে? নাই পেহী, এনেই। তহঁতৰ ঘৰলৈ ওলাইছিল? অঁ পেহী যাওক পেহী, বাপুকণহঁত ঘৰতে আছে, মই এফালৰ পৰা আহোঁগৈ। যা যা যা। সকলে টেঙা দি অকলে নাখাবি, আমাকো চকল দিবা। মধু মধু মোৰ চাইকেল লৈ আহ। নিছো দাদা, এই আপোনাৰ চাহ লওক। এইটো মধু দাদা কওকচোন। আজি মালতী কামলৈ নাই আহা দিয়ক। কিবা কাম আছিলে দাদা, মোক কওক, মই কৰি দিওঁ। কামৰ কথা হোৱা নাই, মালতী আহিছে না বুজিছোঁ। আপোনাৰ চৰিত্ৰ বুজিবলৈ আৰু মোৰ বাকী নাই। এইবাৰ আকৌ বিধৱা নাৰীৰ ওপৰত চব। কি তেনেকৈ চাই আছ? এইখিনি লৈ যা। হ'ব দাদা। আনিলা বন্ধু? দিয়া, মই আছোঁ। মধু তই পাকঘৰ কামত লাগে যা। ঠিক আছে। মালতী অঁ দাদা। দিনত তুমি বৰ ধুনীয়া এজনী হৈ পৰিছ। কি খাইছ হয়? কি কয় দাদা? হ'ব হ'ব দে, কামত লাগি থাক দেই। তুমি কথা এটা মন কৰিছানে? দিনক দিনে দাদাৰ স্বভাৱটো অলপ বেয়া হৈ ধৰিছে। কি? দাদাৰ আকৌ কি হ'ল? আপুনি ক'বনে মোক? আমাৰ ঘৰত কাম কৰা যায় মালতী, তাইক দিনক দিনে দাদাই বেয়া চকুৰে চাব ধৰিছে। মই আপোনাক কাকো কৈছোঁ, আপুনি এইবিলাক কথা আৰু নুলিয়াব। চোৱা, মই চকু মুটা কুলিৰ দৰে দেখিও নেদেখাৰ ভাও ধৰি থাকিব নোৱাৰোঁ। যি কম সঁচা কম। হেৰা, ধৈৰ্য ধৰকচোন, সকলো ঠিক হ'ব। মই একো ধৈৰ্য ধৰিব নাই।
দাদা কামত লাগিছ লাগিছিল দাদা মোৰ ৰুমটো অকণ চাফা কৰিব লাগিছিলে কৰি দিম দাদা তাৰপিছত চাফা কৰি দিবি এতিয়া আছো কৰি দিম দাদা কি কৰিছে দাদা এই দিম দাদা কি কৰিছে এই দিম দাদা দাদা এই দিম দাদা দাদা এই দিম বুলিছো দাদা এই দিম বুলিছো একো নহয় দাদা দেখিলা দাদাৰ চৰিত্ৰৰ কথা আমাৰ দাদাৰ চৰিত্ৰ আগৰ পৰা বেয়া বুলি মই গম পাইছিলো কি তই ইমান অভদ্ৰ হয় বুলি মই ভবা নাছিলো তুমি ইমান অভদ্ৰ হ'ব বুলি চাওক সি মোৰ গাত হাত দিছে মই বিধৱা হলো বুলি সি গাত মোৰ হাত দিব লাগে নে মই বিধৱা হ'ব পাৰো কিন্তু মই কমজোৰি নহয় মই কমজোৰি নহয় মা মা তুমি কান্দিছা যে কিয় কান্দিছ মা মা তুমি কিয় কান্দিছা আমি আছো ন মা কিয় চিন্তা হৈছে মা তুমি কিয় কান্দিছা মা মা কি হ'ল মা মা কি হ'ল মা মালতী কি হ'ল তোৰ কোনে কি কৰিলে তোক মালতী মালতী কিয় কান্দিছ লাগে হে কাটি উগাব মালতী ইহঁত মই ভাল মানুহ নহয় ভাল মানুহ হেৰি সপোন ইমান বেয়া ল'ৰা বুলি মই ভবাই নাছিলোঁ ময়ো ভবা নাছিলো তুমি ইমান অভদ্ৰ হ'ব বুলি তাৰ মুখখন মোৰ চাবলৈ আৰু মন নাই মই হৰিহঁতৰ ঘৰৰ পৰা আহোঁ তাক সুমতি দিয়ক প্ৰভু তাক ভাল কৰি দিয়ক প্ৰভু